কবিতাৰ শিৰোনাম এজাক বতাহ। আহিছে আহিছে এজাক সপোনৰ বতাহজাক উৰি উৰি আহিছে। আহিছে ধূলি উৰুৱাই আহিছে। ধূলিৰ মাজত উৰি আহিছে তুমি দিয়া মৰমবোৰ। বতাহজাকৰ মাজত আছো ৰৈ তুমি দিয়া মৰমবোৰ বুটলিবলৈ। আকৌ নিশাৰ বতাহ জাগে বিচাৰি ফুৰিছে মাথো তোমাৰ। অপেক্ষা কৰি আছো ৰৈ তুমি বতাহজাক হৈ আহিবা বুলি। অৱশেষত আহি পালে বতাহজাকে দি গ'ল তোমাৰ আৰু মোৰ ভাল পোৱাৰ অনুভূতি। লিখক শফিকুল আহমেদ, আবৃত্তি উপাসনা শৰ্মাৰ।